নমস্কাৰ সখীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত আকৌ আহিলোঁ। আজি মোৰ কাৰণে এটা স্পেচিয়েল দিন, সেইকাৰণে আমি এফালে আজি যাবলৈ ওলাইছোঁ। আপোনালোকে চাই থাককচোন, দেখুৱাবলৈ চেষ্টা কৰিম আজি মোৰ কাৰণে কিয় স্পেচিয়েল হৈছে। এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি কাঢ়ি, এফালে চাই দিয়া। আমি এতিয়া খোজকাঢ়ি কাঢ়ি গৈ আছোঁ, এফালে চাই দিয়া, পূৰা গৈছে ৰাইজ। কিয়নো আজি আমি য'ত যাম তাতে যদি আমি বেলেগকৈ বাইক লৈ যাওঁ বা বেলেগ সুবিধা কৰি যাওঁ তেতিয়াহ'লে দিগদাৰ হ'ব। সেইকাৰণে এতিয়া ঘৰৰ পৰা খোজকাঢ়ি কাঢ়িয়ে যাবলগীয়া হৈছে। তাৰপাছত এইফালে বাছত যাবগৈ লাগিব। চাই থাকক ভিডিঅ'টো, আজি ধামাকা হ'বলৈ গৈ আছে। মাজে মাজে গৈ আছোঁ, ৰাস্তা পোৱাগৈ নাই, 1 কিলোমিটাৰমান যাব লাগিব। আজি এনেকৈ বহুত দিনৰ মূৰত খোজকাঢ়িছোঁ, একদম ভাগৰ লাগি গৈছেগৈ। নহ'লে আজিকালি খোজকঢ়া নহয়েই। আহিয়ে আমি ৰাস্তাৰ ওচৰ পালোহি, কিন্তু এতিয়া গাড়ীৰ কাৰণে ৰৈ আছোঁ। গাড়ী দেখা দেখিয়ে নাই, নাপালে চেছ আৰু আজি। আজি আমি স্কুটি পাইছোঁ সকলোৱে, সখী এক্সপ্ৰেছ। ইয়াৰে এখন মোৰ স্কুটিখন আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। এইখন হৈছে মোৰ স্কুটি। এতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ মোৰ স্কুটিৰ জৰিয়তে পাব। কেনেকুৱা লাগিছে আজি স্কুটি পাই? মজা লাগিছে। বোলে চাই দিয়ক। দেখাই দিয়ক, এইফালে দেখাই দিয়ক। পঞ্চায়তৰ প্ৰেচিডেণ্ট, কাস্কি বৰ্ডৰ চেয়াৰমেন, ডাঙৰীয়া, সমন্বিতে বিভিন্ন দায়িত্বত থকা বিষয়াসকল, মঞ্চত উপবিষ্ট পঞ্চায়তৰ প্ৰতিনিধিসকল, হিতাধিকাৰীসকল, উপস্থিত ৰাইজ, প্ৰিয় সাংবাদিকসকল, মই আপোনালোক আটাইকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে ধীৰাজ দাস ডাঙৰীয়া আৰু নেহা যাদৱ ডাঙৰীয়ানী আপোনালোকক সবিশেষ কৈছে। যিসকল সখীয়ে আজি স্কুটি লাভ কৰিব তেওঁলোকে ছাৰৰ পৰামৰ্শ মানি চলিব, তেতিয়াহে আমি অনাগত দিনত দুৰ্ঘটনাত পতিত হোৱাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিম। ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰৰ সুস্বাস্থ্য নীৰজা গগৈ কৃষি সখী, হাজোমতী বৰ ৰীনাশ্ৰী পাত্ৰ পশুসখী,
ৰীনাশ্ৰী পাত্ৰ পশুপক্ষী আমাৰ আজি সুখৰ দিনৰ লগতে এটা দুখৰ দিন বিপিন ছাৰ দুদিনমানৰ পাছতে বিদায় ল'ব। বহুত দুখৰ কথা সেইকাৰণে ছাৰক সম্বৰ্ধনা জনাম। ছাৰক এনেকৈ বিদায় দিবলৈ পাই আজি বেয়াই লাগিছে। কোনফালে যাম? Ingat ya,